নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ। তো এতিয়া মানে জাষ্ট আমি ওলাই আহিছোঁ ঘৰৰ পৰা, ক'ত যাওঁ কি যাওঁ একো নাজানো, এনেই জাষ্ট ওলাই আহিছোঁ। ভিডিঅ'টো চাই থাকক, ক'ত যাওঁ কি কৰোঁ কেনেকৈ। তো আৰু এয়া আমি আহি পালোঁ চিপাঝাৰ। মানে কি হ'ল, আমি হঠাতে ৰাস্তাতে মানে ব্ৰেক কৰিছিলোঁ বৰকুটি যোৱা। তো এতিয়া বৰকুটিলৈ গৈ আছোঁ, বৰকুটি আৰু ধলপুৰ। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া খুব ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ মাজে মাজে আমি যাই আছোঁ। এইটো হৈছে গৰকুটিৰ চক, ইয়াতে অকণমান ৰখি দিলোঁ। আৰু ধলপুৰ যাব লাগে এইফালেৰে, একদম চিধা চিধি ফুৰাবান্ধাৰ পৰা সোমাই আহিফালে। এতিয়া ধলপুৰলৈ গৈ আছোঁ। আৰু এয়া এখন দলঙৰে আমি যাব লাগিব ধলপুৰলৈকে। এইফালে মানে ফিজ দিব লাগে দলঙৰ। তো এতিয়া আমি আহি পেলাই মানে ধলপুৰ পালোঁ। এতিয়া ধলপুৰ মন্দিৰলৈকে যাম। এইটো ইয়াতে নাৱেৰে পাৰ হ'ব লাগে এনেকৈ। এখন নাও আহি আছে আমাক ল'বৰ কাৰণে। বন্ধু এটা লগ পাই গ'লগৈ ইয়াতে। কি খবৰ? এইটো কুকুৰ ইয়াৰে নেকি? অঁ, হয়, কি খবৰ? একদম বিন্দাছ বহি আছে একদমেই। আগতে উঠিব পাৰিম যাওঁ। আগতে ৰেডি একদম। আৰু এতিয়া আমি নাৱেৰে যাই আছোঁ মানে সেইটো পাৰলৈকে। আৰু এইটো মানে বেলেগ এটা চিষ্টেমত বনোৱা হৈছে, মানে এইটো মানে অট'মেটিকলি মানে গৈ থাকে, নাওখন অট'মেটিকলি গৈ থাকে। আৰু এইটো ৰছীৰে বান্ধি থোৱাৰ কাৰণটো হৈছে মানে পানীৰ ধাৰৰ কাৰণে। ধাৰত অকণমান বঠা মাৰিবৰ কাৰণে অসুবিধা হয়, তো সেইটো কাৰণে এনেকৈ মানে চিষ্টেমটো কৰি থৈ দিছে। ক'ত ঘৰ? ক'ত ঘৰ? একদম চিনাকি মানুহৰ নিচিনাই। মানুহবিলাকৰ পৰা সিও গৰম পাইছে আৰু খাব ল'ব পাই যায়। সিওতো খুব ভক্তহে। তো আমি পাই গ'লোঁ এতিয়া ধলপুৰ মন্দিৰ। তো এপাৰ হৈ ল'লোঁ, এতিয়া মন্দিৰৰ ভিতৰলৈকে যাওঁ, আপোনালোককো দেখোঁ। এইখিনি ঠাণ্ডা আহি মানে এতিয়া মন্দিৰ পালোঁ। ভৰি হাতখিনি ইয়াতে মুখ হাত ধোৱাৰ কাৰণে ফেচিলিটি ৰাখিছে। তো মেইন মন্দিৰ তাত আছে এইটো। তাত এতিয়া আমি ভৰি হাতখিনি গৈ তাতে সেৱা লৈ আছোঁ আৰু দেখাইছোঁ আপোনালোকক। আৰু ইয়াতে মন্দিৰৰ মূৰ্তি ফটো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখি থৈ দিছে। যিহেতু মন্দিৰৰ মেৰামতিৰ কাম চলি আছে, তো সেইকাৰণে ইয়াতে ধুনীয়াকৈ ৰাখিছে, তো ভাল লাগিছে। ল'লোঁ সেৱা লৈ পেলাই মানে অলপমান মন্দিৰটো য'তো নতুনকৈ বনাই আছে সেইটো অলপমান চাবৰ কাৰণে আহিলোঁ।
ইয়াতে নতুনকৈ বনাই আছে এইটো মন্দিৰটো আৰু কাম কমপ্লিট হোৱা নাই, কমপ্লিট হ'ব এইফালে ধুনীয়াকৈ। তো আৰু ইয়াতে মানে যজ্ঞ কৰাৰ কাৰণে এইখিনি এইটো স্পেচিয়েলকৈ বনাইছে, তো বহুত ভাল লাগিছে। আৰু ছাইডৰ পৰা এটা খুব ধুনীয়া ভিউ। তো সেইফালে আছে ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ পাহাৰতে অৱস্থিত হয় এইটো মন্দিৰ। ইয়াতে আমি আহি পেলাই ককাক লগ পালোঁ, ককা ইয়াতে দেউৰী কৰে। তো ককাৰ পৰা আমি কিছুমান কথা মানে জানিবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে জানি লৈছোঁ আমি ককাৰ নামটো। ককা আপোনাৰ নামটো? মোৰ নাম চিত্তৰঞ্জন নাথ। অঁ, আপুনি মানে মোৰ এই মানে ঠিকনা হ'ল গৰুসুতি, ডাকঘৰ গৰুসুতি, এই মানে এড্ৰেছ হ'ল গৰুসুতি, জিলা দৰং, অসম। অঁ, অঁ। তো আপুনি মানে কেতিয়াৰ পৰা ইয়াতে আছে কাম কৰি? মানে এনেই মোৰ এবছৰ হ'ল, হয়, কিন্তু তাৰ আগতে কম পৰিমাণে আছিল। আৰু ইয়াতে ক'ৰ পৰা দৰ্শনাৰ্থী আহে? কিমান দূৰৰ পৰা আহে? দৰ্শনাৰ্থী আমাৰ অসমত প্ৰায় আহিছে, গোটেই জিলাবিলাকৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহি আছে। তো তেওঁলোকে আহি মানে সকলোৱে খুবেই ভাল বুলি মানে প্ৰশংসা কৰিছে। আমাৰ মুখ্যমন্ত্ৰীকো তেখেতে মানে তেওঁলোকে প্ৰশংসা কৰিছিল যে এনেকুৱা ঠাইত এখন মন্দিৰ যে তেওঁ আহি মানে উদ্বোধন কৰি পেলাই ৰাইজক পৃথিৱী বিখ্যাত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে যত্ন কৰিছে। সেইটো কাৰণেও মানুহবিলাকে বৰ আনন্দ পাইছে। আমিও তেওঁৰ মানে যিটো মহৎ কৰ্তব্য সেই উৎপাদন কৰাত আমি বৰ শলাগ লৈছোঁ তেখেতক। তেখেতৰ নাম আমি প্ৰতি মুহূৰ্ততে আমি লৈ থকা হৈছে আৰু ভৱিষ্যতে তেওঁ মানে সাহাৰ্যক আশা কৰি তেওঁ কৃপা লাভ কৰিম বুলি ভাবি তেওঁৰ চৰণতে আমি হেৰি কৰিলোঁ, আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া আমি আহিছোঁ, তো ইয়াতে মন্দিৰৰ কাম যথেষ্টখিনি আগবাঢ়িছে। হয়, তো সঁচাকৈ আমি আপোনালোকৰ মানে যিটো হেৰি দেখিছোঁ বা আফচোচ মানে মানুহক আদৰণি কৰা বা মন্দিৰটোৰ ক্ষেত্ৰতে হওক, আমি যথেষ্টখিনি মানে আমি আপ্লুত হৈছোঁ। তো সেইখিনি চবতকৈ বেছি ভাল লাগিছে আমাৰ। তো এতিয়া আপুনি কিবা এটা কথা ক'লে ইমান হয়, যে আমি প্ৰত্যেক যাত্ৰীবিলাকৰ হয়, আঁতৰৰ পৰা অহা যাত্ৰীবিলাকৰ এটা আমি লিখনি মন্তব্য এটা লিখি লওঁ যে তেওঁলোকে আহি মন্দিৰত কেনেকুৱা পালে বা আমাৰ এই কৰ্মকৰ্তাবিলাকৰ ব্যৱহাৰ কেনেকুৱা পালে, সেইখিনি মানে লিখিত আকাৰে আপোনালোকে লিখি ৰাখোঁ। হয়, আৰু সেইখিনি উপযুক্ত যদি হেৰি হয় এই কুটিনাইজ কৰি কিতাপত ছপাওৱা হয়। ইতিমধ্যে বাকী কিছুমান আমি কিতাপ এখন কিতাপ হেৰি কৰিছোঁ, পুণ্যতীৰ্থ ধলপুৰ বুলি কিতাপ হেৰি লিখি উলিওৱা হৈছে। কিতাপখন আপোনালোকে লিখিছে? নহয় নহয়, অঁ, আমাৰ হেৰিয়ে লিখিছে, সম্পাদকে লিখিছে। কিতাপ এখন লিখিছে মানে ধলপুৰৰ বিষয়ে, মন্দিৰৰ সম্পাদক মন্দিৰৰ সম্পাদকে লিখিছে। কিতাপখনৰ নাম কি ক'লে ককা? পুণ্যতীৰ্থ ধলপুৰ। পূৰ্ণতীৰ্থ ধলপুৰ। আপোনালোকে কিতাপখন মাৰ্কেটত এভেইলেবল পাব, দোকানত। হয় হয়, আপোনালোকে পঢ়িব পাৰে। এতিয়া আছে আমাৰ কিতাপ বিক্ৰী কৰোঁ আমি। কিতাপখন বিক্ৰী কৰা কিমানকৈ লয় এখন কিতাপত? এনেই আমি ছাপা কৰোঁতে 130 টকা, কিন্তু 20 টকা বা 110 টকাটো আমি এতিয়া কিতাপখন নিব খুজিলে নিব পাৰিব, মই দিম। তেনেকৈ বাৰু চমুকৈ ক'লোঁ। ঠিক আছে বাৰু। মানে আমি এতিয়া মন্দিৰ দৰ্শন কৰি আহিলোঁ, দৰ্শন কৰি আহি এতিয়া মানে আমি ঘৰলৈকে যাম। আমাৰ সঁচাকৈ মানে মন্দিৰটোত আহি খুব বেছি ভাল লাগিছে। চবতকৈ বেছি ভাল লাগিছে মানে মন্দিৰ কমিটিৰ তথা মন্দিৰৰ মানুহখিনিৰ মৰম আশীৰ্বাদখিনি পায়। তো আপোনালোকে আহক, আছে মন্দিৰটো আছে দৰং জিলাৰ ধলপুৰত আছে। তো এইটো এটা অলৰেডি ফেমাছ ঠাইও হয়। তো আপোনালোকে এবাৰ হ'লেও এই মন্দিৰটোত এবাৰ হ'লেও আপোনালোকে ভিজিট কৰিব আহক।
আৰু ইয়াতে কিবা অলপ খাই পেলাই ঘৰলৈ যাওঁ। খোৱা লোৱা হ'ল, এতিয়া ঘৰলৈ যাই আছোঁ। আৰু এইখন হৈছে গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো মানে কি হ'ল, মানে যাওঁতে ঠাণ্ডা লগা নাছিলে, তো এতিয়া আহোঁতে মানে সন্ধিয়াও হ'ল, তো অলপমান ঠাণ্ডা অনুভৱ হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ